নমস্কাৰ মই ডক্টৰ यशोधन डेका কনসালটেন্ট গাইনী ল্যাপ্ৰোস্কোপিক সাৰ্জন আৰু এন্ডোমেট্ৰিওসিস স্পেশালিষ্ট নলবাৰী মেটাৰনিটি হস্পিটেল আৰু হাৰথি হস্পিটেল নলবাৰী এন্ডোমেট্ৰিওসিস মই সদায় বুজাই থাকোঁ বহুত অদ্ভুত বেমাৰ বহুত পিকুলিয়াৰ বেমাৰ আৰু এন্ডোমেট্ৰিওসিসটো লোকেলি বহুত জায়গাত স্প্ৰেড হ'ব পাৰে আগতে আমি নাজানিছিলোঁ that এন্ডোমেট্ৰিওসিসটো জৰায়ুৰ বাহিৰতো হ'ব পাৰে ইন্টেষ্টাইনজো ইনভলভ হ'ব পাৰে এপেণ্ডিক্সো ইনভলভ হ'ব পাৰে কিন্তু এতিয়া যেনেকৈ বিজ্ঞান আগবাঢ়ি আছে যেনেকৈ আমাৰ ডায়াগনষ্টিক্স ইমপ্ৰুভ হৈছে আমাৰো এন্ডোমেট্ৰিওসিসৰ লৈ নলেজ বহুত বাঢ়ি গৈ আছে এতিয়া আমি জানো যে এন্ডোমেট্ৰিওসিস তিন প্ৰকাৰৰ হয় সুপাৰফিচিয়েল হ'ব পাৰে য'ত আমি দেখোঁ কি এন্ডোমেট্ৰিওসিসটো অলপ খালি পেৰিটনিয়ামত থাকিব পাৰে সেকেন্ড হৈছে ওভেৰিয়ান এন্ডোমেট্ৰিওসিস য'ত খালি ওভেৰিতে এন্ডোমেট্ৰিওসিসটো হয় আৰু 3 নম্বৰ হৈছে ডিপ এন্ডোমেট্ৰিওসিস ইয়েস ডিপ এন্ডোমেট্ৰিওসিস মানে এটো বুজায় that বেমাৰটো এটা লোকেলি বিওপি গৈছে বেমাৰটো এটা আপোনাৰ জৰায়ু আৰু আপোনাৰ ওভেৰিজত লিমিট হৈ থকা নাই কি ওচৰে পাছৰে যি ষ্ট্ৰাকচাৰ আছে হেবিলাকত ইনভলভ হৈ গৈছে আমাৰ ওচৰত এনেকুৱা বহুত পেশেন্ট আহে য'ত ইন্টেষ্টাইনেল এন্ডোমেট্ৰিওসিস বহুত সিভিয়াৰ ইন্টেষ্টাইনেল এন্ডোমেট্ৰিওসিস নতুবা বাৱেল এন্ডোমেট্ৰিওসিস বাৱেল এন্ডোমেট্ৰিওসিস এটা বহুত পিকুলিয়াৰ কণ্ডিশ্যন য'ত এন্ডোমেট্ৰিওসিসটো বিওপি পিছফালে ইন্টেষ্টাইনছ ইনভলভ হৈ যায় এইটো বেমাৰত মাহিকাৰ সময়ত পেইনটো হয়ে বাৰু কিন্তু পায়খানা কৰোঁতেও বিভিন্ন প্ৰব্লেম হ'ব পাৰে কিছুমানৰ লুজ মোশনছ হয় যোনটোক আমি ডায়েৰিয়া বুলি জানো কিছুমানৰ বহুত ফ্ৰিকুৱেণ্টলি যাব লগা হয় কিছুমানৰ পেট ফুলে কিছুমানৰ বমি হয় আৰু যেতিয়া ই বহুত সিভিয়াৰ ফৰ্ম হৈ যায় তেতিয়া কিছুমানে পায়খানা কৰিব যাবই নোৱাৰে 3-4 দিন সিভিয়াৰ কনষ্টিপেশ্যন হ'ব পাৰে আৰু এটা ফৰ্ম হ'ব পাৰে য'ত কেৱল মাহিকিয়াৰ সময়ত পায়খানা কৰোঁতে পায়খানাৰ লগত ৰক্তচাপ যায় এইবিলাক হৈছে বাৱেল এন্ডোমেট্ৰিওসিসৰ সিম্পটম যোনটো আপুনি ইগনোৰ কৰিব নালাগে আৰু যদি এনেকুৱা সিম্পটম আপুনি ভুগি আছে তে ইমিডিয়েটলি এটা ভাল জায়গাত আল্ট্ৰাসাউণ্ড নতুবা এমআৰআই এখন কৰাব লাগে এমআৰআই কৰিলেহে আমি সঠিক ডায়াগনচিছটো কৰিব পাৰোঁ আৰু আজি আমি এন্টায়াৰ নৰ্থ ইষ্ট বুলি ক'লে ভুল হ'ব এন্টায়াৰ ইষ্ট ইণ্ডিয়াত আমি একমাত্ৰ চেণ্টাৰ যোনে বাৱেল এন্ডোমেট্ৰিওসিসৰ যথেষ্ট কেছ হেণ্ডেল কৰি আছোঁ আমাৰ এতিয়া মোটামুটি 3-4 বছৰে হৈছে আমি 100 কেছেছৰ ওপৰত পাৰ কৰিছোঁ বাৱেল এন্ডোমেট্ৰিওসিসৰ আৰু বহুত সাকসেসফুল হৈছোঁ বাৱেল এন্ডোমেট্ৰিওসিস হ'লে ইয়াৰ মেডিকেল মেনেজমেণ্টৰ কোনো ৰোল নাই অৰ্থাৎ মেডিচিন খাই বাৱেল এন্ডোমেট্ৰিওসিস কেতিয়াও ভাল নহয় যদি আপোনাৰ বাৱেল এন্ডোমেট্ৰিওসিস ডায়াগনচিছ হৈছে নতুবা বাৱেল সিম্পটম যদি আপোনাৰ বহুত আছে তেতিয়া মেডিচিন খাই আপুনি তাৰ পাৰ্মানেণ্ট ট্ৰিটমেণ্ট পাৰ্মানেণ্ট চিকিৎসা কেতিয়াও নাপাব সেইটো সাৰ্জিক্যালি কাৰেক্ট কৰিবই লাগে আমাৰ ওচৰত বহুত পেশেন্ট আহে বহুত দূৰৰ পৰা ৰেফাৰ হয় এইগৰাকী পেশেন্ট স্পেশালি अगेन বেলেগ ষ্টেটৰ পৰা আমাৰ লগে ৰেফাৰ হৈছে আৰু হেতুলৈ মই বহুত হ্যাপি বহুত সুখী that বেলেগ এজন গাইনোকলজিষ্টে ডায়াগনচিছ কৰিছে আৰু আমাৰ লগে ৰেফাৰ কৰিছে বিকজ এইবিলাক অপাৰেশ্যন এবাৰে হ'ব লাগে আৰু বেষ্ট হ'ব লাগে এইবিলাক অপাৰেশ্যন যদি বাৰে কৰা যায় পেশেন্টৰ কাৰণে তো বহুত কষ্টকৰ হয় ডক্টৰৰ কাৰণে বহুত কমপ্লিকেটেড হৈ যায় এওঁৰ সাৰ্জাৰী আমি খুব সাকসেসফুলি কৰিছোঁ য'ত আমি তেওঁৰ গোটেই সিস্টেমটো গুচাই দিছোঁ প্লাছ যোনটো ইন্টেষ্টাইনেল পাৰ্ট ইনভলভ হৈছে হেতু আমি ৰিসেক্ট কৰি গুচাই পেলাই জয়েন কৰি দিছোঁ আজি পেশেন্ট ঘৰ যাবলৈ ৰেডি আৰু পেশেন্ট বহুত হ্যাপি এইটো সাৰ্জাৰী লৈ আহক পেশেন্টৰ এক্সপিৰিয়েন্স আমি নিজে শুনো তেওঁৰ পৰা ধন্যবাদ मैं अगरतला से आई हूँ मेरा नाम है तो मैं पिछले 3-4 सालों से एंडोमेट्रियोसिस से भुग रही हूँ तो पहले मैं बहुत सारा पेन किलर भी लिया था अगरतला में दिखाया था लेकिन ठीक नहीं हो पाई फिर मैं चेन्नई गई थी वहाँ पे भी लेप्रोस्कोपी हुआ था फिर भी ठीक नहीं हुई तो कुछ महीने पहले मैं तो सर के पास गया था अगरतला में तो वो सर ने मुझे सजेस्ट किया डेका सर के पास आने के लिए तो मैं सर को फ़ोन किया था तो सर ने बताया हाँ यहाँ पे हो सकता है ये ऑपरेशन फिर मैं आई और यहाँ पे टेस्ट में गुवाहाटी आके किया था फिर बाद में यहाँ 26 को मेरा ऑपरेशन हुआ अभी मैं ठीक ही हूँ यहाँ की सर्विसेज बहुत अच्छी थी सर भी बहुत अच्छे थे यहाँ के नर्स भी बहुत अच्छे थे उन लोगों की बिहेवियर बहुत अच्छे थे जितने बार बुलाया उतने बार भी उन लोग आए थे यहाँ पे सर भी बहुत कोऑपरेट किया लास्टली मैं डॉक्टर यशोधन डेका सर को थैंक यू कहना चाहती हूँ वो ये कर पाया जो चेन्नई में भी नहीं हुआ
अभी मैं ठीक ठाक ही फील कर रही हूँ और यहाँ की नर्सेस को भी बहुत सारा थैंक यू है। ठीक है, नमस्ते। एक्सपर्ट टीমৰ সৈতে খাৰঠি আছে আপোনাৰ বাবে আপোনাৰ লগত।